বৰ্তমান আমাৰ ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ উপৰিও যোৱা কেইদিন ধৰি আৰু এটা বস্তু ট্ৰেন্ড কৰি আছে। এইটো হ'ল বয়েজ লকাৰ ৰুম। এই বিষয়ে হয়তো প্ৰায়ভাগ মানুহে ইতিমধ্যে ইনষ্টাগ্ৰামৰ পৰা কিবা নহয় কিবা তথ্য পাইছে, কাৰণ বয়েজ লকাৰ ৰুমৰ ওপৰত ইতিমধ্যে ইনষ্টাগ্ৰামত হাজাৰ হাজাৰ মিমছ বনোৱা হৈছে। এতিয়া প্ৰশ্ন হ'ল, এই বয়েজ লকাৰ ৰুম আচলতে কি, যিয়ে গোটেই ভাৰতবৰ্ষত ইমান ভাইৰেল হৈ আছে? বয়েজ লকাৰ ৰুম আচলতে ইনষ্টাগ্ৰামৰ এটা গ্ৰুপ। এই গ্ৰুপত প্ৰায়ভাগ অৰ্থাৎ প্ৰায় সকলো ছাত্ৰই 15 পৰা 17 বছৰৰ ভিতৰত। এইসকল ছাত্ৰ দিল্লী পুলিচৰ মতে দিল্লীৰ 4-5টা ৰিচ স্কুলৰ ষ্টুডেণ্ট আছিল। এই গ্ৰুপত এওঁলোকতকৈ যিবোৰ সৰু ছাত্ৰী, তেওঁলোকৰ বিষয়ে এই গ্ৰুপটোত অতি ঘৃণাযোগ্য, অতি বেয়া বেয়া কথা কৈছিল, অৰ্থাৎ চেটিং কৰিছিল। ইয়াৰ উপৰিও এই গ্ৰুপটোত তেওঁলোকতকৈ যিবোৰ সৰু ছোৱালী, তেওঁলোকৰ ফটো তাত আপলোড কৰিছিল আৰু বেয়া বেয়া ভাষা প্ৰয়োগ কৰি তেওঁলোকে চেটিং কৰিছিল। ইয়াৰ উপৰিও তাত তেওঁলোকে আলোচনা কৰিছিল যে সেক্সুৱেল হেৰেছমেণ্ট কেনেকৈ কৰিব পৰা যায়। এইটো এটা প্ৰাইভেট গ্ৰুপ আছিল, কিন্তু কিবা কাৰণত লিক হৈ গ'ল আৰু যাৰ কাৰণে বৰ্তমান গোটেই ভাৰতবৰ্ষত ভাইৰেল হৈ আছে। হয়, তেওঁলোকে বহুত ডাঙৰ ভুল কৰিছে, তেওঁলোকৰ উপযুক্ত শাস্তি হ'ব লাগে। ইতিমধ্যে দিল্লী পুলিচে ইয়াত সম্পূৰ্ণ যাচ চলাই দিছে আৰু ইতিমধ্যে এজনক আটক কৰিছে। আৰু মই বিচাৰোঁ যে এইসকলক উপযুক্ত শাস্তি দিয়ক। যিকেইটাই এই গ্ৰুপৰ লগত জড়িত আছিল গোটেইকেইটাক ধৰি জেলত দিব লাগে। কিন্তু আমাৰ মনত এটাই প্ৰশ্ন যে ইমান কম বয়সৰ ছাত্ৰ কেনেকৈ ইমান ঘাটিয়া মেণ্টেলিটি পালে, অৰ্থাৎ তেওঁলোকে কিয় এনেকুৱা চ'চ আনিলে, তেওঁলোকে কি চাই, কাৰ কথা ভাবি তেওঁলোকে কেনেকৈ ইমান ডাঙৰ ভুল কৰিলে, এইটো ভাবিব লগা কথা। কাৰণ এই ঘটনাৰ পিছত প্ৰায় সকলো গাৰ্জিয়ানে এক চিন্তিত অৱস্থাত পৰিছে। ইয়াৰ প্ৰধান কাৰণ কি এইটো হয়তো মই নাজানো, কিন্তু সেই ছাত্ৰসমূহে হয়তো কোনো বেয়া বস্তুৰ লগত এডিক্টেড হৈ আছে। আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষ এটা বেয়া পৰিস্থিতিৰ মাজেদি গৈ আছে, যিটো সময়ত সকলো মানুহৰ পজিটিভ থিংকিং হোৱা দৰকাৰ। সেইটো সময়তো যিবোৰ পৰ্ন ৱেবছাইট আছে, সেইসমূহ ৱেবছাইটত আগৰ তুলনাত বৰ্তমান 95% ইনক্ৰিজ হৈছে, অৰ্থাৎ আগৰ তুলনাত বৰ্তমান 95% পৰ্ন চোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ভাৰতৰ বলিউডৰ একাংশ থাৰ্ড ক্লাছ আৰ্টিষ্ট, ডিৰেক্টৰ, প্ৰডিউচাৰ, যিসকলে বলিউডত ভাল এটা ঠাই অৰ্জন কৰিব নোৱাৰাৰ ফলত তেওঁলোকে কিছুমান ঘাটিয়া ৱেব ছিৰিজ আৰু শ্বৰ্ট ফিল্মৰ লগত জড়িত হৈ আছে। সেইসমূহ ইমানেই ঘাটিয়া যে এই ৱেব ছিৰিজসমূহত না কোনো ষ্টৰি আছে, না মেছেজ আছে, আছে যদি অকল ছেক্স আছে, অৰ্থাৎ তেওঁলোকৰ ষ্টৰিটোৱে ছেক্স। এইসমূহ ৱেব ছিৰিজ যিসকলে চায় সেইসকলে আল্টিমেটলি এডিক্টেড হৈ যায়, আৰু এইটো এটা কাৰণ হ'ব পাৰে। সেয়েহে মই সেইসকল গাৰ্জিয়ানক কৈছোঁ যিসকলে অতি কম বয়সৰ ল'ৰা ছোৱালীক স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেটৰ সুবিধা দিয়ে, সেইটো দিয়ক। কাৰণ তেওঁলোকৰ হয়তো স্মাৰ্টফোন, লেপটপ বা
ইণ্টাৰনেট লাগতিয়াল হ'ব পাৰে কিন্তু আপোনালোকে এইটো চাব যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে সেই ইণ্টাৰনেটৰ যোগেদি কোনো বেয়া কামত লিপ্ত হৈ আছে নেকি কোনো বেয়া বস্তুত এডিক্টেড হৈ আছে নেকি এইটো সকলো সময়তে লক্ষ্য ৰাখিব